নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ শেৱালি ফুলৰ বৰৰ ৰেচিপি। চাওকচোন, মই শেৱালি ফুলকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। এয়া ধোৱা হৈ গ'ল। আনফালে মই অকণমান পিঁয়াজ মিহি মিহিকৈ কাটি ল'ম। জলকীয়াও অকণমান কাটি লৈছোঁ। এয়া নৰসিংহৰ পাতখিনি ধুই ধুনীয়াকৈ কাটি ল'ম। আনফালে বেচন লৈ লৈছোঁ। পিঁয়াজ, জলকীয়া, নৰসিংহৰ পাত যে কুটি থৈছিলোঁ এইখিনি ইয়াতে দি আন্দাজমতে নিমখ, তাত অকণমান মই বেকিং চ'ডা দি দিছোঁ। দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। দি ইয়াতে ধুই থোৱা শেৱালি ফুলখিনি দি দিম। ইয়াতে মই পানী নিদিওঁ, কাৰণ শেৱালি ফুলত পৰা পানী ওলাবই। দি এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰিম। এয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মোৰ হৈ গ'ল মিক্স কৰি। এতিয়া কেৰাহী এখন পাতি তাত তেল অকণমান দি গৰম হ'ব দিম। দেখিছেনে, বৰকেইটা মই এটা এটাকৈ দি ধুনীয়াকৈ মচমচীয়া হোৱালৈকে ভাজিম। কম জুইত ভাজিম, নহ'লে কি হ'ব, ভিতৰৰ ফালে জুইটো যদি বঢ়োৱা থাকে ভিতৰৰ ফালে নিসিজিব আৰু মানে দেই যাব। কম জুইত ভাজিলে ধুনীয়া মচমচীয়া হ'ব। এতিয়া মই ধুনীয়াকৈ কম জুইত মচমচীয়া হোৱালৈকে ভাজি থাকিম। ধুনীয়াকৈ ভাজি প্ৰায় মোৰ হৈয়ে গৈছে। পকৰীকেইটা ভাজা চাবচোন দেই, মই দেখাই দিম কেনেকুৱা মানে মচমচীয়া হৈছে। দেখিছেনে, শব্দটো শুনিছেনে? শব্দটো শুনিলেই গম পোৱা যায় যে কিমান মচমচীয়া আছে আৰু ভিতৰৰ ফালে সিজিছে। চাবচোন, এয়া মই ভাঙি দেখাই দিছোঁ। ভিতৰৰ ফালে ইমান ধুনীয়াকৈ সিজিছে। আৰু এনেকৈ খালে মানে কি হয়, তিতাটো যে বহুত কম লাগে, মানে নালাগে। সৰু ল'ৰা ছোৱালীয়েও খাব পাৰিব। এয়া মোৰ ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে এটা লাইক কৰি কমেণ্ট কৰিব নাপাহৰিব। বাই। আজি